আজি এটা বিশেষ খবৰ লৈ আহিছোঁ আপোনালোকৰ কাষলৈ যে আপুনি বিভিন্ন যিসমূহ জুৱেলাৰী আছে, বিভিন্ন গহনা বিক্ৰী কৰা যিসমূহ দোকান আছে, সেইসমূহৰ পৰা যিসমূহ সোণৰ গহনা ক্ৰয় কৰে, সেই গহনাসমূহত প্ৰকৃততে সোণৰ বিশুদ্ধতা কিমান, ভেজাল সোণৰ গহনা আপোনালোকে ক্ৰয় কৰি আহিছে নেকি, বা যিসমূহ সোণাৰীৰ ওচৰত আপোনালোকে সোণৰ গহনা নিৰ্মাণ কৰোৱায় তাত আপোনালোকে যি মূল্য প্ৰদান কৰে, অৰ্থাৎ আপোনালোকে 22 কেৰেট গোল্ডৰ সোণৰ মূল্য প্ৰদান কৰে, আৰু সেই দিনটো যি দিনটোত আপোনালোকে সেই সোণৰ গহনা ক্ৰয় কৰিছে বা সেই সোণৰ গহনা নিৰ্মাণ কৰিবলৈ দিছে, সেই দিনটোৰ যিটো সোণৰ মূল্য, সেই সোণৰ মূল্য আদায় কৰা হয় আৰু তাৰ লগত যোগ হৈ থাকে নিৰ্মাণ কৰাৰ যিটো ব্যয়, সেই ব্যয় যোগ হৈ থাকে। কিন্তু আমি দেখিবলৈ পাওঁ যে যি হওক অধিকাংশ লোকে সোণৰ গহনা ক্ৰয় কৰাৰ পিছত সেয়া হয়তো কোনোবা উৎসৱ পাৰ্বণত তেওঁলোকে পিন্ধে আৰু বাকী সময়ছোৱাত তেওঁলোকে নিজৰ আলমাৰীৰ ভিতৰতে সেয়া সুমুৱাই থৈ দিয়ে। সেই গহনাসমূহত প্ৰকৃততে সোণৰ পৰিমাণ কিমান, তাত 24 কেৰেট সোণ বুলিলে কি বুজা যায়, 22 কেৰেট সোণ বুলিলে কি বুজা যায়, তাৰ জ্ঞান কিন্তু অধিকাংশ লোকৰে নাথাকে। এতিয়া হৈছে এটা বিশেষ কথালৈ যে যোৰহাটৰ যি মানিকচান্দ নন কিশোৰ জুৱেলাৰ্ছ, তাৰ পৰা এগৰাকী গ্ৰাহকে সোণৰ গহনা ক্ৰয় কৰিছিলে। আমি দেখুৱাইছোঁ যে এয়া হৈছে সেই সোণৰ গহনা, আৰু এই সোণৰ গহনা সেই গ্ৰাহকগৰাকীয়ে অভিযোগ কৰিছিলে যে ভেজাল হয়। ইয়াত যি সোণ আছে সেই সোণ ভেজাল সোণেৰে নিৰ্মাণ কৰা হৈছে এই সোণৰ অলংকাৰ। আৰু তেওঁ যেতিয়া এটা বিত্তীয় প্ৰতিষ্ঠানলৈ গৈছিলে ঋণ ল'বৰ বাবে, গ'ল্ড লোন ল'বৰ বাবে গৈছিলে, আৰু তেতিয়া তেওঁ কোৱা মতে সেই বিত্তীয় প্ৰতিষ্ঠানটোত পৰীক্ষা কৰাৰ অন্তত এই যি সোণৰ গহনা আপোনালোকে দেখিবলৈ পাইছে, সেই গহনা তেওঁলোকে কয় যে সেয়া ভেজাল। তাৰপিছতে আহি সেই মহিলাগৰাকীয়ে সেই সোণৰ গহনা সেই প্ৰতিষ্ঠানটোত উভতাই দিয়েহি, কিয়নো যদি আমি ক্লজত দেখুৱাব পাৰোঁ যে এই অলংকাৰত ক'লা ক'লা কিছু দাগ বহিছিলে। আমি যদি দেখুৱাব পাৰোঁ এই মুহূৰ্তটো ইয়াত সেই দাগসমূহ হয়তো আছে হয়, কিবা ক্ৰীম লগাই আছে, এইটো অলপ পিলা পিলা হৈছে, হয় অলপ পিলা পিলা হৈছে, এইটো অলপ পিলা পিলা। আমি দেখুৱাইছোঁ হয়, এইটো বস্তু মই যেতিয়া ব্ৰাছ মাৰি কিনে দেখাইছিলোঁ এইটো চাফা হৈ গৈছিলে। যদি আপুনি আকৌ ক'ব এইটো চাফা কৰিবৰ কাৰণে, তো এইটোতো গ'ল্ডটো ক'লা হ'লে এইটো চাফা নহয়। মই পুনৰ আহিম আপোনাৰ কাষলৈ যে আমি দেখুৱাই লৈছোঁ নিউজ18 অসম নিউজৰ দৰ্শকসকলক যে এনেধৰণে সোণৰ যি ৰং আছে, আৰু যিহেতু গহনা কিনাৰ বেছি দিন হোৱা নাছিলে তাৰ বাবে গ্ৰাহকগৰাকী ক্ষুব্ধ হৈ পৰিছিলে আৰু তেওঁ আহি ঘূৰাই দিছিলে। কিন্তু এতিয়া মূল কথাটো হ'ল যে এই সোণৰ অলংকাৰসমূহ প্ৰকৃততে সোণেৰে তৈয়াৰী কৰা হয়নে নহয়, বা যিহেতু ইয়াত 22 কেৰেটৰ মূল্য লোৱা হৈছে, প্ৰকৃত ইয়াত কিমান পৰিমাণৰ সোণ আছে সেই কথা গ্ৰাহকসকলে কেনেধৰণে জানিব পাৰিব। এতিয়া আমি জানিব চেষ্টা কৰিম মহিলাগৰাকীৰ সৈতে, যি তেওঁ মন্তব্য আমি জানিব পাৰিছোঁ ইতিমধ্যে মহিলাগৰাকীৰ মূল্য উভতাই দিয়া হৈছে। কিন্তু প্ৰকৃততে এই সোণৰ গহনা ভেজাল সোণৰ নেকি, বা ইয়াত কিমান পৰিমাণৰ সোণ আছে আমি জানিব চেষ্টা কৰিম। মানিকচান্দ নন কিশোৰ জুৱেলাৰ্ছৰ স্বত্বাধিকাৰ আছে আমাৰ সৈতে, অলপ ক'ব নেকি? যিটো অভিযোগ উঠিছে যে আপোনালোকৰ সোণৰ অলংকাৰখিনি এই পাৰ্টিকুলাৰ এই গহনা যিটো আছে এই ছেটটো ভেজাল সোণৰ বুলি এটা অভিযোগ উঠিছে, গুৰুত্ব অভিযোগ উঠিছে, অলপ বুজাই দিব নেকি কথাটো কি? এইটো সোণাত আমাৰ একোবি ভেজাল নাই। কাষ্টমাৰবিলাক কোনোবা ফিনান্স কোম্পানীত গৈছিলে, তাতে কৈছিলে কি এইটো ভেজাল আছে, তো তেওঁ বুজা নাই, একো সমজা নাই, আৰু ইয়াতে আহি কিনে ক্লেইম কৰিছে কি আপোনাৰ গ'ল্ডটো এইটো ডুপ্লিকেট হয়। তাৰপিছত আমি তেওঁক এইটো হলমাৰ্ক দেখাইছোঁ। এইটো হলমাৰ্ক যিটো ইয়াৰ ওপৰত লিখা আছে, ইয়াতে হলমাৰ্ক বি কৰা আছে আৰু HUID বি আছে। এইটো HUID এটা হলমাৰ্ক ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ হয়। এইটো নম্বৰ BISৰ ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড গ'ল্ডৰ হলমাৰ্কত তাতে এইটো পৰ্টেলত আপলোড হয় কি এইটো বস্তু কোনে বনাইছে, ক'ত হলমাৰ্ক হৈছিলে, আৰু এইটো ভেণ্ডাৰটো আমাক কেতিয়া এইটো বস্তু বিক্ৰী কৰিছে, আৰু আমি এইটো বস্তুটো ইয়াতে শ্ব'ৰুমত ৰাখিছোঁ। আমাৰ এইটো গ'ল্ড পূৰা 916 মানে পূৰা 22 কেৰেট হয়, এইটো আমি পূৰা গেৰেণ্টিড কওঁ। আৰু এইটো যদি আমাৰ ইয়াতে বস্তু লোৱাটো কেতিয়াবা যদি মানুহবিলাক যদি এক্সচেঞ্জ কৰিব আহে, তো যদি 2 দিন আৰু 4 দিন পাছত যেতিয়া আহে, তো আমাৰ ইয়াতে ঘৰণিটো লেছ হৈ যায়। এইটো ঘৰণিটো কাষ্টমাৰটোৰ বাদ দিয়াটো বিচৰা নাই, তো এইকাৰণে এইটো ইমান ভেজাল হৈছিলে। পাছত তেওঁ আকৌ মিথুজ ফিনান্সত গৈছিলে, ফিনান্স কোম্পানীত গৈছিলে, তাতে আকৌ তেওঁ বুজাইছে কি এইটো গ'ল্ডটো ঠিকেই আছে, ইয়াতে
আমাৰ এইটো কিবা তেওঁ এটা পলিচি আছে কি যদি আপুনি 22 কেৰেট দিলে আমি আপোনাক কিমান পইচাটো কিমান পাৰ্চেণ্ট 70%, 60%, 80% কিমান এটা ভেলু দিয়ে এইটো একজেক্টলি মই বি নাজানো। তাৰপিছত তেওঁ এইটো বস্তুটো গম পালে এণ্ড দেন আহি কিনে তেওঁ কৈছে কি আমাৰ এইটো কিবা মিছআণ্ডাৰষ্টেণ্ডিং হৈ গ'ল আৰু তেওঁ তাৰ পাছত এইটো গ'ল্ডৰ পইচাটো ঘূৰাই লৈ গৈছে। 24 কেৰেট গ'ল্ড আপুনি যি সোণৰ অলংকাৰ পিন্ধি আছে বা ক'ৰবাৰ ক্ৰয় কৰিছে, আপুনি যদিহে বিচাৰে তেনেহ'লে যদি আপুনি যোৰহাটৰ বাসিন্দা হয়, যোৰহাটৰ JB ৰোডত যি BIS-ৰ হলমাৰ্ক দিয়া যি প্ৰতিষ্ঠান আছে BIS-ৰ অন্তৰ্গত, তাত কিছু মূল্য পৰিশোধ কৰি বেছি টকাও নহয় আপোনাৰ সেই সোণৰ গহনাসমূহ তাত আপোনালোকে পৰীক্ষা কৰিব পাৰিব আৰু তেওঁলোকে পৰীক্ষা কৰি আপোনালোকক এখন চাৰ্টিফিকেট দিব, মানপত্ৰ দিব। তাত উল্লেখ থাকিব যে আপোনাৰ সোণৰ অলংকাৰখিনিত সোণ কিমান আছে বা বেলেগ ইম্পিউৰিটিজ কিমান আছে, সেই গোটেইখিনি তথ্য থাকিব। আৰু মানিকচান্দ নন কিশোৰ জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীয়ে তেওঁলোকৰ যি ইয়াত আছে বিষয়া আছে, তেওঁলোকে এইটো কৈছে যে ইয়াৰ পৰা আমি দেখুৱাইছোঁ যে এই দোকানখনত থকা এই বিপণীখনত থকা যিকোনো সোণৰ অলংকাৰ কোনো এজন ব্যক্তিয়ে গ্ৰাহকসকলে যদি নি BIS-ৰ এনেধৰণৰ পৰীক্ষা কৰা যিকোনো প্ৰতিষ্ঠানত যদিহে পৰীক্ষা কৰোৱায় আৰু তাত যদি তেওঁলোকে যি ইয়াত উল্লেখ আছে যে 22 কেৰেট বা তাতকৈ যিমান কেৰেটৰ বিক্ৰী কৰা হয় 22 কেৰেট, 18 কেৰেট, 14 কেৰেটৰ যি সোণৰ তেওঁলোকে ইয়াত উল্লেখ আছে, তেনেধৰণৰ যদিহে প্ৰমাণ কৰিব পাৰে যে সেয়া ভেজাল হয়, তেওঁলোকে তাত চেলেঞ্জ কৰিছে যে এক প্ৰকাৰ তেওঁলোকে কৈছে যে ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় আৰু যি তেওঁলোকৰ BIS-ৰ হলমাৰ্ক সকলোখিনি ইয়াত বিক্ৰী কৰা সকলোখিনি গহনাতে BIS-ৰ হলমাৰ্ক আছে বুলি জানিবলৈ দিছে। আৰু কেৱল যোৰহাটে নহয়, অসমৰ বিভিন্ন স্থানত বৰ্তমান BIS-ৰ হলমাৰ্কৰ এনেধৰণৰ ইতিমধ্যে কাৰ্যালয় খোলা হৈছে আৰু তাত যিকোনো লোকে গৈ তেওঁলোকৰ গহনাখিনি পৰীক্ষা কৰাব পাৰে। অৰ্থাৎ আপোনালোকৰ ইয়ালৈ যি এই অভিযোগ উঠিছিলে যে ভেজাল বুলি, সেই গ্ৰাহকজনে ইচ্ছা কৰাহেঁতেন তেওঁ নিশ্চয় যোৰহাটৰ সেই প্ৰতিষ্ঠানটোত গৈ BIS-লৈ গৈ পৰীক্ষা কৰিব পাৰে। নিশ্চয় তেওঁ তাতে গৈ কেনে তাতে এইটো পশ্চিমত যে হলমাৰ্ক টেষ্টিং চেণ্টাৰ আছে, যে আপোনাৰ যোৰহাটত 2টা আছে আৰু অসমত বহুত জেগাত আছে, তাতে গৈ কেনে তেওঁ টেষ্টিং কৰি কেনে চাৰ্টিফিকেটটো ওলাব পাৰে।